নমস্কাৰ, মই নাজমিন আখতাৰ। মই এসময়ত ভ্ৰাম্যমানত অভিনয় কৰিছিলোঁ আৰু সেই সূত্ৰে মই 2002 চনত মই আছিলোঁ বৰদৈচিলা থিয়েটাৰত আৰু তেতিয়া স্বৰ্গীয় ভৱেন বৰুৱা ছাৰৰ এখন নাটক আছিলে পাকিস্তানৰ প্ৰেয়সী। তাত এটা চৰিত্ৰত মই অভিনয় কৰিছিলোঁ আৰু তাৰ এটি সংলাপ মই আপোনালোকৰ সন্মুখত আওৰাইছোঁ। ভুল হ'লে শুধৰাই ল'ব। তাহানি নোৱাখলিত সেইজনী ৰাজিতাৰ সন্মুখতে তাইৰ আব্বা, আম্মা আৰু ভাইজানক কাটি টুকুৰা টুকুৰ কৰা হৈছিল। ৰাজিতাই জানিছিল তাইৰ আব্বা জব্বৰ আলী খানে গান্ধীজীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। কিন্তু সেই পৰিয়ালটোকো এই ভাৰত ভূমি ত্যাগ কৰিবই লাগিব বুলি দাবী জনাই শেষত নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল। কিয় কৰা হৈছিল? তাৰ পিছত ৰাজিতা নিৰুদ্দেশ হ'ল। তাই অতি গোপনে ৰাজিতাৰ ঠাইত অপৰাজিতা হ'ল আৰু এঘৰ হিন্দু ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় ল'লে আৰু সেই আশ্ৰয়তা মানুহজনেই ক'ল এইজন নীলাম্বৰ হাজৰিকা।